Good morning everyone. Welcome to my YouTube channel DK Bora আৰু আপোনালোকৰ খবৰ কেনে সকলো ভালে চাগে আশা কৰোঁ সকলো ভালে আৰু ভালে আৰু আজি মানে অলপ বজাৰ কৰিবলৈ টাউন ফালে ওলাই আহিলোঁ মৰিগাঁও টাউনৰ ফালে মানে কি আৰু চোলা তোলা নাই অলপ চাৰ্ট কিবা কিবি এটা ল'বৰ কাৰণে আহিলোঁ যাওঁচোন আৰু কি লওঁ নাযাব আৰু ব্লগটো তো দেৰি নকৰোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰোঁ। তো আমি এতিয়া আমি মৰিয়নি গিবন অভয়াৰণ্য পালোহি। ইয়াৰ পৰা মানে মৰিয়নি টাউনলৈ বেছি কিলোমিটাৰ নাই আৰু বেছি দূৰত্ব নহয় ইয়াৰ পৰা। এতিয়া আমি গৈ আছোঁ, অলপ ৰাইডটো এনজয় কৰক আৰু আপোনালোকে চাই এতিয়া ইয়াত পৰিৱেশটো বহুতেই ভাল লাগে আৰু গৈ থাকোঁতে মানে গোটেইটো পৰিৱেশটো সেউজীয়া ন চাৰিওফালে। আৰু ইয়াত বৰ এতিয়া ঠাণ্ডা দিনটো দিগদাৰ হয় বা এতিয়া আপোনালোকৰ ধৰি লওক 4-5টা বজাত লগে ডাঙৰি ওলাই মানে বুজিছে আৰু যোনফালে প্ৰায়ভাগ যোনবিলাক মানুহ আহে সেইফালে মানে হাতী চাতি ওলাই আৰু ইয়াত। এতিয়া আমি যোনটো টাইমত গৈছোঁ সেইটো টাইমত ইমান এটা বৰ দিগদাৰ নাই আৰু। এতিয়া গিবন অভয়াৰণ্যৰ মাজত আছোঁ। এতিয়া অলপ মানে ৰখি লৈছোঁ, ইয়াত ঠাণ্ডা লাগিছে হাৱাটো, মৌচমটো ভাল আৰু যামেই আৰু ইয়াৰ পৰা বেছি দূৰ নহয়। কি কৰিছে বুলিব ব্লগিং লাইফ আৰু ব্লগিং চলি আছে এতিয়া তাত গৈ গম পাম আৰু কি লোৱা হ'ব কি লোৱা নহ'ব চাই দিব আৰু। তো আমি পুনৰ ৰাইডটো মানে আৰম্ভ কৰিলোঁ যাবৰ কাৰণে। চ' লেটছ গো। তো ফাইনেলি আমি মৰিয়নি টাউন পাই গ'লোহি আৰু এতিয়া ইয়াত মানে যাম আৰু গৈ পিনে ক'ত লওঁ কি কথা চাই থাকোঁ আৰু আপোনালোকে নিশ্চয় ওচৰৰখিনিতো চিনি পাবই আৰু হ'ব বাৰু ক'বলৈ দৰকাৰ নাই মানে মৰিয়নি যোন থাকে বাৰু আমাৰ ওচৰ পাজে থকাখিনি। তাৰপৰা এতিয়া আমি ৰখি লওঁ আৰু ডিচিশ্যনটো কৰোঁ আৰু ক'ত লওঁ কি লওঁ চাই থাকক। তো ব'লো ৰাইডটো মানে কি লওঁ। তো আমি এখন দোকানত সোমালোঁ, ফেশ্বন হাব ফালে ষ্টেচন ৰোডৰ ফালে দোকানখন আছে মৰিয়নি আৰু ইয়াতে চাওঁচোন বাৰু কি লওঁ কি নলওঁ দেখা যাওক। পচন্দৰ ওপৰত কথা আছেতো মানে কি লওঁ এতিয়া চাৰ্টটোতো ল'বই লাগিব আৰু চাই লওঁচোন বাৰু দেখা যাওক। তো মানে কি চাৰ্ট ইটো চাইছোঁ সিটো চাইছোঁ পচন্দ মানে হৈছে এটা দুটা, কিন্তু মানে তেওঁ বুলি আৰু মানে যিটো বিচাৰি আহিছিলোঁ সেইটো পোৱা নাই। চাই থাকোঁচোন বাৰু আৰু কি লওঁ মানে চাওঁ আৰু পচন্দৰ ওপৰত কথা লাগিব নহয়। তো আপোনাৰ কি হ'ল তাত মানে ফেশ্বন হ'ব ইয়াত মানে যিকেইটা চাইছিলোঁ ইমান এটা পচন্দ নহ'ল আৰু ইয়াতে চেক কালাৰৰ এটা লৈ ল'লোঁ মই কমপ্লেক্স ইয়াতে চাৰ্ট এটা লৈ ল'লোঁ আৰু চেক দিয়া এইটোৱে। আৰু আপোনাৰ ইয়াত পেণ্ট দুটামান লোৱা হ'ল, পেণ্ট স্পৰ্টিং এনেকৈ আৰু বেলেগ টি চাৰ্ট তেনেকৈ লোৱা হ'লে বহুত দেখাই নাথাকোঁ আৰু এতিয়া আপোনাৰ লগতে বডি স্প্ৰে এটা লৈ লৈছোঁ। বডি স্প্ৰেটো মেইন আৰু লোৱাৰ কাৰণে মনটো ভাল লাগে। তো আমাৰ মানে বস্তু মানে চাৰ্ট তাত পেণ্ট চেণ্ট কিবা লোৱা মেলা হৈ গ'ল। এতিয়া আমাৰ পেটে কলিং বেল দি আছে আৰু কিবা এটা খাব লাগে ভোক লাগি আছে। চ' এতিয়া আমি ইয়াৰ ওচৰৰে মৰিয়নি চৌধুৰী হোটেলত কি বুলি কয় চুলাই পঠা খাবৰ কাৰণে আহিলোঁ। ইয়াত বহুতে সোমাইছে চাগে যিবিলাক ওচৰ, ইয়াতে আমি খাই বৈ লওঁ আৰু পেটটো ভৰাই লওঁ। এতিয়া আমি হোটেলত সোমালোঁ আৰু কিবা কিবি খাই লওঁ, ভোক লাগিছে পেটৰ খোৱাটো মেইন আৰু।
তো আমাৰ ফাইনেলি চুলাই পথাৰত পাই গ'লি বা পেটে কলিং বেল বজোৱা ষ্টাৰ্ট অফ কৰিব আৰু মানে খাই লওঁ ভোক লাগিছে এতিয়া ভৰোৱাহে কথা আৰু ভোক লাগিছে তো আমাৰ খাই বৈ হৈ গ'ল মানে মোৰ ফাৰ্ষ্ট হৈ গ'ল খাই বৈ একদম পূৰা পথাৰত ফাৰ্ষ্ট আৰু এতিয়া ইও খাই হৈ গ'ল ই আকৌ নেক্সট আকৌ এটা অৰ্ডাৰ কৰিছে এতিয়া নেক্সট অৰ্ডাৰ কৰাৰ আমাৰ চাই পূৰা ভৰাই আছে পেটত মোৰ দুটাকেতো নোসোমাই ইয়াৰ পেটততো দুটাকৈ সোমাই আৰু মোৰতো এটাই বেষ্ট হৈ যায় আৰু পঠা চলে পঠা তো আমাৰ খাই বৈ হৈ গ'ল আৰু খাই বৈ এতিয়া ঘৰ যাম বজাৰ চজাৰ কৰি মেলি হৈ গ'ল লগৰজনে খাই আছে পৰাটো গুচি পিনে তাৰ এখন পৰঠাই নহয়গৈ মানে আৰু এখন পৰঠা লাগে বগাই বুলি কয় বগাই বজাৰ চজাৰ কৰি মেলি হৈ গ'ল আৰু এইবাৰ ঘৰলৈ বুলি ৰাওনা হৈছোঁ তো আমি ঘৰ এতিয়া আহি আছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু মানে নেক্সট পুনৰ এটা ব্লগত আপোনালোকক লগ পাম আজি ৰাইডটো ইমানতে সামৰণি মাৰিলোঁ আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আকৌ এটা পুনৰ ব্লগ লৈ আহি আছোঁ